হাই, মই তৰালি সৰস্বতী পূজালৈ যাবলৈ ওলাইছোঁ আৰু ওলাই মেলি ৰেডি আমি গৈ আছোঁ সৰস্বতী পূজা চাবলৈ। চাদৰখনে ফুটিলে হ'ব। আমি গৈ আছোঁ কোৱা হাই মোবাইলত কোৱা চশমাখন পিন্ধি কোৱা হাই কোৱা এতিয়া আমি অটো পালোঁ আৰু অটোত উঠি গৈ আছোঁ শংকৰদেৱ বিদ্যা নিকেতনলৈ। লগতে আমিও চাম পূজা কেনেকৈ পাতিছে, কি কৰিছে চাব। অটোত উঠি মাইনাই পূৰা চিনাকি পৰ্ব চলাই আছে। দেখাই দিয়া পেহীক চিনাকি কৈ দিয়া। পেহী কোন ধনী? আমি এতিয়া পাই গ'লোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনত। আমি সোমাই আছোঁ। বমাক ধৰি লোৱা, চশমাখন পিন্ধি লোৱা। খিচিৰি গোন্ধ পাই গৈছোঁ থাকি। এইফালে মোৰ পেট বেয়া, ঔষধ খাই মেলি আহিছোঁ, কি হয় নাজানো। আমি আহোঁতে এনেকুৱা নাছিলে স্কুলটো ন, বেলেগ আছিলে। কিবা এটা মোৰ স্কুলত পূজা পাতিছে ক পাল ভণ্টিক দিবা দে।
ভাইটি কাপোৰ কিনি আনিছোঁ কি খাইছা শুন এই ফুকি ফুকি মাৰিছে গাড়ী চেণ্টাৰ খুলিয়ে গ'লগৈ প্ৰসাদ ল'লোঁ আৰু এতিয়া প্ৰসাদ লৈ মেলি যাম আৰু পূজাৰ শেষত দুখনমান ফটো উঠিলোঁ যদি আপোনালোকে আমাৰ চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।